ছাত্ৰছাত্ৰীসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই আপোনালোকক জনাম যে শিক্ষা হেতু এপত দুটা লিভ নতুনকৈ এড কৰা হৈছে। কি লিভ এড কৰা হৈছে আৰু আপোনালোকে এই লিভ কেতিয়া ল'ব পাৰিব এই বিষয়ে জনাম। চ' ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকল ছাত্ৰছাত্ৰীয়ে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰছাত্ৰীসকল যে ইতিমধ্যে শিক্ষা হেতু এপত বহুখিনি কথা সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰতে দুটা লিভ নতুনকৈ সংযোজন কৰা হৈছে। ছাত্ৰছাত্ৰীসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত দুটা নতুন লিভ এড কৰা হৈছে। এই নতুন লিভ দুটা হৈছে, এটা হৈছে ৰেষ্ট্ৰিক্টেড হলিডে আৰু আনটো হৈছে এক্সট্ৰা অৰ্ডিনেৰী হলিডে। ছাত্ৰছাত্ৰীসকল ৰেষ্ট্ৰিক্টেড হলিডে মানে হ'ল কি, আপোনালোকে যিসমূহ হলিডেত ৰেষ্ট্ৰিক্টেড হিচাপে চৰকাৰে ঘোষণা কৰি থোৱা আছে সেই ৰেষ্ট্ৰিক্টেড হলিডেৰ ভিতৰত আপোনালোকে দুটা হলিডে আপোনালোকে ল'ব পাৰিব। আপোনালোকৰ যিখন একাডেমিক কেলেণ্ডাৰ থাকে কেলেণ্ডাৰখনত হলিডে লিষ্ট থাকে আৰু হলিডে লিষ্টৰ বিপৰীতে কেইটামান যি ৰেষ্ট্ৰিক্টেড হলিডে থাকে সেই ৰেষ্ট্ৰিক্টেড হলিডেসমূহ আপোনালোকে ল'ব পাৰিব। যেনে লক্ষী পূজা, কাতি বিহু ইত্যাদিকে যিবিলাক ৰেষ্ট্ৰিক্টেড হলিডে আছে এই ৰেষ্ট্ৰিক্টেড হলিডেবিলাক আপোনালোকে ল'ব পাৰিব। আপোনালোকে কেৱল বছৰটোত দুটা ৰেষ্ট্ৰিক্টেড হলিডেহে ল'ব পাৰিব। চ' আপোনালোক দেখুৱাইছোঁ মই দেখিছে আপোনালোকে ৰেষ্ট্ৰিক্টেড হলিডে। পূৰ্বতে এই হলিডেটো যি শিক্ষা হেতু এপত এড কৰা হোৱা নাছিলে, বৰ্তমান এইটো ৰেষ্ট্ৰিক্টেড হলিডেটো এড কৰা হৈছে। আৰু এটা লিভ এড কৰা হৈছে, এই লিভটো হৈছে এক্সট্ৰা অৰ্ডিনেৰী লিভ। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। এক্সট্ৰা অৰ্ডিনেৰী লিভ আপোনালোকে কেতিয়া ল'ব পাৰিব, যেতিয়া আপোনালোকৰ কোনো লিভ জমা হৈ নাথাকে। যেনে আপোনাৰ যি 12টা কেজুৱেল লিভ আছিলে সেই 12টা কেজুৱেল লিভ শেষ হৈ গ'ল আৰু লগতে যি আপোনাৰ আৰ্ণ লিভ আছিলে 10টা আৰ্ণ লিভ, সেই 10টা আৰ্ণ লিভো আপোনাৰ শেষ হৈ গ'ল। মেডিকেল লিভ আছিলে, মেডিকেল লিভো শেষ হৈ গ'ল। তেতিয়াহে আপোনালোকে এই এক্সট্ৰা অৰ্ডিনেৰী লিভটো ল'ব পাৰিব। আৰু এই এক্সট্ৰা অৰ্ডিনেৰী লিভটো কিমান দিন ল'ব পাৰিব আৰু কেনেকৈ ল'ব পাৰিব আৰু এই এক্সট্ৰা অৰ্ডিনেৰীত পে' হ'বনে পে' কাট হ'ব এই বিষয়ে বৰ্তমানলৈকে একো কথা স্পষ্ট হোৱা নাই। ছাত্ৰছাত্ৰীসকল যদিহে কিবা আপডেট হয় আপোনালোকক পৰৱৰ্তী ভিডিঅ'সমূহত এই যি এক্সট্ৰা অৰ্ডিনেৰী লিভটোৰ সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ছাত্ৰছাত্ৰীসকল ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।